নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মানস আৰু আপোনালোকে চাই আছে মনোজ বৰুৱা ইউটিউব চেনেল। তো বন্ধুসকল, আজি বহুত দিনৰ মূৰত জিকে কুৱেশ্যন কেইটামান লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। যদিহে আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলত আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা লাইক কৰি দিব। তেন্তে আগবাঢ়োঁ আজি জিকে কুৱেশ্যনকেইটা লৈ। বন্ধুসকল, প্ৰথম প্ৰশ্নটো হৈছে ৰাতি ফুলাৰ ফুলৰ ৰং কি হয়? ইয়াৰ উত্তৰটো হৈছে বগা। ৰাতি ফুলাৰ ফুলৰ ৰং সদায় বগা হয়। আমাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে পতাকা প্ৰথমে কোন দেশত আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে চীন দেশত। আমাৰ তৃতীয়টো প্ৰশ্ন হৈছে কি প্ৰাণীয়ে মতা হ'লেও সন্তান জন্ম দিব পাৰে? ইয়াৰ উত্তৰটো হৈছে সামুদ্ৰিক ঘোঁৰা। তো বন্ধুসকল, আপোনালোকৰ চতুৰ্থ প্ৰশ্নটো হৈছে কোনবিধ ফুল 12 বছৰৰ মূৰত মাত্ৰ এবাৰহে ফুলে? ইয়াৰ উত্তৰটো হৈছে নীলা কুৰিজি। আজি আমাৰ ভিডিঅ'টি শেষতি প্ৰশ্ন হ'ল ভাৰতৰ কোনখন চিনেমাত 71টা গান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দ্ৰ চাব্বা, আৰু এইটো আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব। আৰু আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আন এটা ভিডিঅ'তে।